So hello friends, welcome back to my YouTube channel Amjad Blogs Assam. So friends, ধলপুৰৰ যি গৰুখুটিৰ বহুত উচ্ছেদ চলিছিল আৰু সেই উচ্ছেদত দুজন ব্যক্তি শহীদ হৈছিল মানে মৃত্যু হৈছিল গুলিয়াই আৰক্ষীয়ে গুলিয়াই হত্যা কৰিছিল আৰু তেতিয়া সময়ত ধলপুৰৰ যি অৱস্থা আছিল আৰু বৰ্তমানৰ অৱস্থা কেনেকুৱা হৈছে আৰু সেই পৰিস্থিতিত মই এটা ভিডিও বনাইছো আৰু এই ভিডিওটো আপোনালোকে পুৰা শেষলৈ চাব চাই ভিডিওটো বুজি পাব আৰু আপোনালোকে কমেন্ট কৰিব এই ভিডিওটোত আপোনালোকে কিমান সহায় কৰিব পাৰে বৰ্তমান ধলপুৰৰ অৱস্থা আগৰ দৰে হৈ আছে ইমান এটা ঠিক হোৱা নাই মানে তেওঁলোকৰ যি সংস্থাপন পাব লগা আছিল তেনেকুৱা কোনো হেৰি হোৱা নাই সো আগৰ নিচিনাই আছে আৰু মই মানে এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখাব খুজি আছো ধলপুৰৰ গৰুখুটিৰ যি উচ্ছেদ চলিছিল আৰু তাৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা এই পৰিস্থিতিৰ ওপৰত গুৰুত্ব কৰি মই এটা ভিডিও বনাইছো আৰু আপোনালোকে চাব ভিডিওটো একদম পুৰা শেষলৈ চাই থাকিব আৰু বলক এতিয়া মই ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকক মই ভিডিওখিনি গোটেইখিনি দেখাব বলক এতিয়া মই ভিডিওটো আৰম্ভ কৰো So guys, আজিৰ ভিডিওটো কোনো হাঁহি ধেমালি নহয় ভিডিওটো বহুত গুৰুত্বপূৰ্ণ আৰু ভিডিওটো পুৰা আপোনালোকে শেষলৈ চাব মানে স্কিপ নকৰিব আৰু যদি ভিডিওটো স্কিপ কৰে তেতিয়া হলে এতিয়াই চোৱা বাদ দিয়ক মানে ভিডিওটো আজি বহুত গুৰুত্বপূৰ্ণ ভিডিও হয় আৰু আপোনালোকক মই সদায় মই এনেকুৱা ৰিকুৱেষ্ট নকৰো সো আজি মোৰ ভিডিওটোত পুৰা আপোনালোকে চাব আৰু চালেহে গোটেইখিনি চালেহে আপোনালোকে শেষলৈ একদম বুজি পাব শেষলৈ নাচালে একো বুজি নাপাব এইটো ভিডিওত আৰু এইটো ভিডিওত মানে গৰুখুটি অঞ্চলৰ যি পৰিস্থিতি হৈ আছে তাৰে ভিডিও আৰু আপোনালোকে গমে পাইছে মোৰ কথাখিনি শুনি সো গাইস আজিৰ ভিডিওটো মানে বহুত লং হোৱাৰ বাবে মই গোটেইখিনি ভিডিও আপোনালোকক দেখাব নোৱাৰিলো আৰু কিছু দৃশ্য মানে আছে আৰু আপোনালোকে যদি ইয়াৰ আৰু পৰৱৰ্তী কিছু দৃশ্য দেখা চাব খোজে আৰু বহুত আছে মানে গৰুখুটি অঞ্চলৰ সো কমেন্ট কৰি জনাব মই দ্বিতীয় পাৰ্ট আপোনালোকক দিব পাৰিম ইয়া গৰুখুটি অঞ্চলৰ ভিডিওটো আৰু আছে মানে আপোনালোকক ভিডিওটো লং হোৱাৰ বাবে মই আৰু আপলোড দিব নোৱাৰিলো আৰু আপোনালোকে বিশেষকৈ এই ভিডিওটো আপোনালোকে অসম চৰকাৰক জনাওক হেমন্ত বিশ্ব শৰ্মাৰ যি টুইটাৰ আছে টুইটাৰত তেওঁ মেছেজ দিয়ক যে গৰুখুটি অঞ্চলৰ সমস্যাৰ সমাধান কৰক আৰু তেওঁলোকক এটা সংস্থাপন দিয়ক আৰু আপোনালোকে ইয়াৰ বিষয়ে কি ক'ব খোজে কি কৰিলে ভাল হ'ব আপোনালোকে কমেন্টত জনাই দিয়ক ইয়াৰ ব্যৱস্থা কি ল'লে ভাল হ'ব আৰু এখিনি আৰু মানে পুৰা চাই থাকিব So guys, finally আহিয়া ধলপুৰ অঞ্চলত মই আহি পালো আৰু ধলপুৰ অঞ্চলৰ পৰিবেশবোৰ দেখা পাই এনে বেয়া লাগি আছে মানে চাওক আপোনালোকক মই দেখাই আছো আটাইবোৰ দৃশ্য ইয়া ধলপুৰৰ পৰিবেশ মানুহে কেনে ধৰণৰ আছে মানে বৰ্তমান আগৰ পৰিস্থিতিতকে বৰ্তমান পৰিস্থিতি বেয়া বুলি ক'ব পাৰি কাৰণ আগতে মানুহে বহুত তেওঁলোকৰ টকা পইচা আছিল বহুত ধৰণৰ পইচা পাতি তেওঁলোকে চলিছিল আৰু এতিয়া বৰ্তমান তেওঁলোকৰ খোৱা লোৱাৰো কোনো হেৰি নাই পইচা পাতি নাই আৰু তেনেকুৱা অৱস্থাত খোৱা লোৱাৰ যি খাদ্য বস্তু এটো বহুত কিবা কিবি লাগে সো তেওঁলোকৰ বহুত পৰিস্থিতিত মানে তেওঁলোকে এনেকৈ ঘৰ দুৱাৰ বনাই আছে তথাপিও চৰকাৰৰ পৰা কোনো সাহায্য দিয়া নাই মই শুনা পাইছো তাতে যাই মানে কেইজন মানক ব্যক্তিক মই সুধিছিলো আৰু এয়া চাওক মানুহৰ পৰিস্থিতি মানে এইটো পৰিস্থিতিত মানুহ আছে তথাপিও তাতে উচ্ছেদ কৰি আছে এতিয়া তেওঁ ঘৰ দুৱাৰ সব ভাঙি দিব খুজি আছে এনেকুৱা মই মেছেজ পাইছো আৰু তাৰে মই কিছু দৃশ্য দেখাই আছো মানুহবিলাক কেনে ধৰণে বসবাস কৰি আছে তেওঁলোকে সৰু সুৰা ঘৰ দুৱাৰ বনাই আছে চাওক আৰু তেওঁলোকৰ যি মানে লেট্ৰিন কৰিব কোনো জায়গা নাই তেনেকুৱা অৱস্থাত হৈ আছে তেওঁলোকৰ যে পায়খানাত হেৰি কৰিব তে ঘৰ দুৱাৰ যে এটা ঘৰতে তেনেকৈ থাকিব লগা হৈ গৈছে এইটো অৱস্থাত তেওঁলোকে আছে সেই অৱস্থাটো যায় চাওক চৰকাৰে কিমান তেওঁলোকৰ ওপৰত উচ্ছেদ কৰি আছে এইটো বহুত তেওঁলোকৰ হাৰাশাস্তি মানে তেওঁলোকৰ এটা সংস্থাপন দিব লাগে ভাল এটা জায়গা দিব লাগে স্থায়ী জায়গা দিব লাগে তেতিয়াহে তেওঁলোকে ভালকে থাকিব পাৰিব আৰু আপোনালোকে দেখাবলে পৰিস্থিতি কেনেকুৱা আৰু আগলৈ চাই থাকিব আৰু বহুত আছে এনেকুৱা মানে বহুত মানে কিমান দেখাম আৰু আপোনালোকক ধলপুৰৰ আপোনাৰ অঞ্চলৰ বিষয়ে ক'বলৈ গ'লে শেষে নহব মানে বহুত হেৰি তেওঁলোকে বহুত বেয়া পৰিস্থিতিত আছে মানে তেওঁলোকে এতিয়া চাওক ব্ৰহ্মপুত্ৰ নদীৰ কাষত দাঁতিকাষৰীয়া অঞ্চলত তেওঁলোকে থাকে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যি তেওঁলোকে বসবাস কৰি আছে আৰু সেই তাতে যায়ও যে এনেকুৱা উচ্ছেদ চলে তেতিয়া কেনেকুৱা হ'ব সেইটো তেনেকুৱা পৰিস্থিতি আপোনালোকে কিবা এটা কৰক আৰু কিবা এটা হেৰি ভিডিওটো চাই আপোনালোকে কিবা এটা তেওঁলোক সাহায্য কৰাৰ চেষ্টা কৰক কাৰণ তেওঁলোকৰ বহুত পৰিস্থিতিত আছে আৰু ৰাজ্য যদি এটা পৰিস্থিতি ৰাজ্য যদি ওলাই আহে নিশ্চয় চৰকাৰে যিকোনো এটা সংস্থাপন দিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে অলপ চেষ্টা কৰক এসক মানুহে কিমান দলপাতি আছে মানুহে দলপাতি তাতে খেলা ধুলা কৰে এনেকুৱা খেলা ধুলাৰ পৰা শিক্ষাৰ পৰা বঞ্চিত হৈ আছে সবে মানে এতিয়া এসক এইটো পৰিস্থিতিত মানুহ শিক্ষা দীক্ষা কেনেকৈ কৰিব আপোনালোকে চাওকচোন আৰু আপোনালোকে যি হেৰি তেওঁলোকৰ স্কুল মাদ্ৰাসা কলেজ আটাইবোৰ সব
বন্ধ কৰি থৈ দিছে তেওঁলোকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই সেইটো ক্ষেত্ৰত আজি তেওঁলোকে সংখ্যালঘু বুলি এনেকুৱা উচ্ছেদ কৰিব লাগে নেকি উচ্ছেদ কৰিলেতো সবকে কৰিব লাগে আৰু এই পৰিস্থিতি আপোনালোকে দেখা পাইছে ইয়া চাওক ঘৰ দুৱাৰ কেনেকৈ বনাই আছে আৰু সেইখিনি দেখা পাইছে ইয়া গৰু ছাগলী এইবিলাক বন্ধ আছে আৰু যিমান আগলৈ যাব সিমান পায়ে থাকিব মানে বহুত মানে কম 10 কিলোমিটাৰমান ৰাস্তা আছে এনেকুৱাই মানে ঘৰ দুৱাৰ বনাই আছে কিমান মানুহ আছে পিছে চাওক সংখ্যালঘু মানুহ তেওঁলোকৰ আটাইবোৰ পৰিৱেশ আটাইবোৰ দৃশ্য বৰ্তমানৰ পৰিস্থিতি কেনেকুৱা হৈ আছে মই আটাইবোৰ দৃশ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব খুজি আছোঁ আৰু গোটেইখিনি দেখাই আছোঁ আৰু আপোনালোকে পুৰা ভিডিঅ'টো শেষলৈ চাই থাকিব একদম পুৰা শেষলৈ চাই থাকক সো গাইস চাওক এয়া এইটো লোকেশ্যন হয়তো আপোনালোকে দেখা পাই গমেই পাইছে ক'ত আহিছোঁ মই গৰুখুটি অঞ্চলত যি হত্যাকাণ্ড হৈছিলে বহুত উচ্ছেদ কৰিছিলে চৰকাৰৰ পৰা আৰু বিভিন্ন উচ্ছেদ কৰাৰ পিছত আৰক্ষী থানাৰ পৰা গুলিয়াগুলি হৈছিলে আৰু গুলিয়াগুলিৰ ফলত দুজনৰ মৃত্যু হৈছিলে থাকে নামটো কি শেখ ফৰিদ আৰু মইনুল হক এই দুজনৰ মৃত্যু হৈছিলে আৰু এইখিনি ঠাইতে মানে এইটো ঘটনা ঘটিছিল এইখিনিত নহয় বাৰু নদীটোত সেইটো পাৰা মানে এইখিনিতে এইটো বস্তি যে দেখিছা তাতে মানে এই যে দেখিছা যে সোলাৰকেইটা হয় সেইটো মানে সেইটো আপোনালোকে সেইটো দেখা পাই আছে নহয় নদীৰ মানে সিপাৰে মানে সেইটো পাৰত এতিয়া যাব দিয়া নাই সিপাৰে নিদিয়া এতিয়া এলাও নাই তাতে মানে হেৰি প্ৰকল্পত 44 আইন কৰিছে যে তোমাৰ আগতে এইটো চাইডে মানুহ বস্তুটো মানে যিখিনি মানুহ দেখা পালে ইয়াতে সেই মানুহখিনি আগতে এইটোতে আছিলে এইটো বস্তুতে আছিলে কিন্তু সকলোৱে গম পায় 2021 চনৰ তোমাৰ 21 ছেপ্টেম্বৰ আৰু 23 ছেপ্টেম্বৰত যিটো ঘটনা হ'ল সেই ঘটনাৰ ফলত দুজনকৈ মানুহ মানে আৰক্ষীয়ে গুলিয়াই হত্যা কৰিলে ঠিক এইখিনিতে মানুহ এই ঘটনাটো হৈছিলে গুলিয়াগুলি যি হৈছিল এইখিনিত হৈছিলে পুৰা এইখিনি ঠাইত গুলিয়াগুলি হৈছিলে মানে 2021 চনত 2021 চনত যি গৰুখুটিৰ হত্যাকাণ্ড হৈছিল তাতে মানে বহুত ধৰণৰ পৰিস্থিতিৰ মাজত ইয়াতে চলিছিল মানে তাতে আৰক্ষী থানাৰ পৰা পুলিচ আহিছিল চৰকাৰৰ অৰ্ডাৰত এতিয়া কি কৰিব তেওঁলোকৰ উপায় নাই চ' তেনেকুৱা পৰিস্থিতি হৈছিল আৰু এই পৰিস্থিতি হোৱাৰ ঠাইখন মানে মই নদীৰ ইপাৰৰ পৰা আপোনালোকক দেখাই দি আছোঁ কোনখিনি ঠাইত মানে গৰুখুটি হত্যাকাণ্ড হৈছিল আৰু এইখিনি মই ঠাইত আহিছোঁ সৌটো ঠাই দেখা পাইছে আপুনি আপোনালোকে দেখা পাইছে সেইখিনি মেইন মানে সেইখিনি ঠাইতো মানে গৰুখুটি হত্যাকাণ্ড তাতে মানুহ দুজনৰ মৃত্যু হৈছিল মানে শ্বহীদ হৈ গৈছিল তেওঁলোকে আৰু তেওঁলোকৰ ইয়াতে মাটি বাৰী আছিল তেওঁলোকৰ ইয়াতে মানে মাটি বাৰী আছিল বহুত মানুহ আছিল মানে বহুত মানুহ আছিল কিমান হাজাৰ বা মানুহ আছিল ইয়াতে মানুহ তোমাৰ ক'বলৈ গ'লে পাৰ ফেমিলি 3000 হ'ব কিন্তু তোমাৰ টোটেল ফেমিলি মেম্বাৰ্ছ কমচে কম তোমাৰ যিখিনি উচ্ছেদ কৰা হৈছে কমচে কম 10000 ফেমিলি হ'ব টোটেলি এতিয়া তোমাৰ নদীৰ সিটো পাৰত দিছে কি অৱস্থা দেখাই পাইছে নদীৰ পাৰে কিছুমান আছে আৰু কিছুমান য'ত যেনেকৈ পাৰিছে গৈছে আৰু কিছুমান কৰ্ণাটক কিবা এনেকুৱা বিভিন্ন ঠাইত ক'ৰবাত বেলেগত গৈছিল বাহিৰত মানে ইনকামটো কৰি খাব লাগিব এটা কিমান দিন বালুচৰত বহি থাকিব চৰকাৰৰ পৰা কিবা সাহায্য দিছে নে নাই চৰকাৰৰ পৰা এতিয়া বেলেগ কিবা ফাউণ্ডেশ্যনৰ পৰা দিছে আৰু আজমল ফাউণ্ডেশ্যন কিবা কিন্তু চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে একো দিয়া নাই কোনো ব্যৱস্থা কৰা নাই যাৰ ফলত মানুহে যি জনকে পাৰিছে এতিয়াও কিবা চৰকাৰৰ পৰা কিবা পৰিস্থিতি কেনেকুৱা হৈ আছে মানে এতিয়া মানে চৰকাৰৰ গমেই পাইছা তুমি যোৱাকালি আহিছা কিছু অলপ গম পাইছোঁ মানে পৰিস্থিতিবিলাক তোমাৰ পৰিস্থিতি আৰু কি ৰাস্তা ঘাটবিলাক মানে এতিয়াও বন্ধ হৈ আছে
এতিয়াও মানে কমপ্লিটলি এটা থাকাৰ কোনো হেৰি নাই আৰু এতিয়াও তেওঁলোকৰ উচ্ছেদ কৰাৰ হেৰি আছে আৰু প্ৰকল্প চলি আছে এইবিলাক সেইটো হয় বাৰু পৰিকল্পনা চলি আছে এতিয়া তোমাৰ ধৰক এইটো যিটো মানে হেৰি আছিলে এই যে মাটিবিলাক যে দেখিছে এতিয়া মানে এনেই বন হৈ আছে এইটো সম্পূৰ্ণৰূপে মানে চব্জি কৰিছিলোঁ আমি এতিয়া চাওক আপোনালোকে চব মানে বন হৈ আছে হয় মানে এইটো গাঁও আছিলে না এইটো মানে নদীৰ ইপাৰে সেইটো কাৰণে মানে সেইটো পাৰে মানে কম ইয়াৰ পৰা শুনা গম পালোঁ মানে মই নাজানো ইমান চ' 10,000ৰ আপ আৰু 10,000তকৈ ওপৰত মানুহ মানে এতিয়া গোটেই পৰিয়াল মানে 10,000 মান ওপৰত হ'ব ইমান মানুহ আছিলে চ' ইমান মানুহক চাওক কিমান ডাঙৰ এটা উচ্ছেদ হৈছে এইটো মুছলমান মানুহ আছিল না মুছলমান মানুহৰ ওপৰত এনেকুৱা হেৰি কিবা অত্যাচাৰ কৰিলে চ' তেওঁলোকৰ কোনো এতিয়া থাকাৰ কিবা ব্যৱস্থা দিছে নে নাই চৰকাৰৰ পৰা যিখিনি মানুহ উচ্ছেদ কৰা হৈছিলে হয় সেইখিনি মানুহক চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ হেৰি দিয়া নাই সুবিধা দিয়া নাই যি মানুহখিনি মানে যোৱা 21 আৰু 23 ছেপ্টেম্বৰত যিখিনি ঘটনা হৈছিলে উচ্ছেদ হৈছিলে সেই মানুহখিনিক আজিলৈকে মানে চৰকাৰৰ তৰফৰ পৰা কোনো ব্যৱস্থা কৰা নাই সংস্থাপনৰ ব্যৱস্থা কৰা নাই বাদ বাকী যিখিনি মানুহ তোমাৰ প্ৰকল্পৰ আগতে যেটা সীমা দিছিলে সীমাৰ বাহিৰত থকা মানুহখিনি তোমাৰ পিছত মানে ভিটিৰ পৰা কিবা প্ৰলোভন দেখায় মানুহখিনি ভিতৰ পৰা মানে বিটাটো এৰি দিয়া মানে মানুহখিনি দলগাঁৱলৈ সংস্থাপন কৰা হৈছিল কিন্তু যিখিনি মানুহ তোমাৰ এই গুলিয়াগুলি কৈ মানুহ উচ্ছেদ কৰা হৈছিলে আজিৰ তাৰিখলৈকে সেইখিনি মানুহ কোনো সংস্থাপন দিয়া নাই চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা দিয়া নাই আজিলৈকে চৰকাৰৰ প্ৰতি কোনোবাই কিবা এপ্লিকেশ্যন বা কেনেধৰণে এনেকুৱা কিবা দিয়া হৈছিল নে বহুত কথা তোমাৰ হয় আমাৰ এইটো ঘটনালৈ বহুত কিবা কিবি হৈছে কিন্তু কোনো পৰ্যায় মানে চৰকাৰে এইটো মানে হেৰি ল'ব একচেপ্ট কৰিব পৰা নাই কোনো পৰ্যায় হেৰি কৰা নাই মানে কি আমি সংখ্যালঘু হোৱাৰ কাৰণে এইটো টাৰ্গেট আছিল আৰু বাকী তুমি যোৱাকালি আহিছে দেখিছা কিমান মানে LP স্কুল এইখিনি এৰিয়াত কমচে কম 18টা LP স্কুল আছিলে 3খন মানে ME স্কুল আছিলে আৰু তোমাৰ 18টা সুলভ মূল্যৰ দোকান আছিলে তাৰপিছত 2টাকৈ সাব চেণ্টাৰ আছিলে আৰু এখন হেৰি আছিলে পোষ্ট অফিচ ডাকঘৰ আছিলে এইখিনি থকা সত্ত্বেও যি সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষামন্ত্ৰী হৈ আছিলে তেওঁৰ হাতেৰে এইখিনি স্কুল তেওঁৰ হাতেৰে দিছিলে কিন্তু আজি সেই স্কুলত তুমি দেখা পাইছা কালি সেই স্কুলত তোমাৰ কৰবাত পুলিচৰ কেম্প হৈ আছে কৰবাত স্কুলত তোমাৰ গৰু ছাগলী তাতে পুহি আছে য'ত নেকি মানুহ থাকিব দিয়া হোৱা নাই মানুহখিনি উচ্ছেদ কৰি মানুহক এঘৰা কৰি তাতে মানে গৰু ম'হ ছাগলী এইবোৰ পুহি আছে সিহঁতে ইয়াৰ চৰকাৰৰ প্ৰকল্প আছিলে চৰকাৰৰ প্ৰকল্প এইবিলাক সংখ্যালঘু মানুহবিলাকৰ এনে হাৰাশাস্তি না মানে চৰকাৰী স্কুলবিলাকতো কোনো পঢ়াৰ কোনো সা সুবিধা দিব সা সুবিধাৰ বাহিৰে আৰু তেওঁলোকে শিবিৰ পাতি বহি আছে এতিয়া শিবিৰ পাতি বহি আছে কেম্পবিলাক পাতি বহি আছে এয়া হ'ল চাপৰি চাওক কিমান মানে ইয়াতে মানে কিছু সংখ্যক মানুহ মানে ইয়াতে আছে বাকী সংখ্যক বা ক'ত আছে মানে য'ত যেনেকৈ পাইছে তেনেকৈ আছে আৰু সুবিধা মানুহ কমচে কম ৰাতিটোতো মানে পৰিয়ালখিনি লৈ ক'ৰবাতো অলপ থাকিব লাগিব য'ত যেনেকৈ সুবিধা পাইছে গৈছে আৰু কোনোবা মানে বাহিৰত কাম কৰিব গৈছে কোনোবা আলহীয়ে লৈ গৈছে সিহঁতক মানে ইয়াতে আৰু কিমান দিন থাকিব কোৱা তোমাৰ এইটো বছৰত পানী হোৱা নাই তথাপি 4বাৰ কি ঘৰত পানী উঠিছে এই চাংবিলাকত চাং পাতি তাৰপিছত মানুহ আছিলে এইখিনিত মানুহ ইমান কষ্টত আছে কিমান থাকিব কষ্ট কৰি এটা বছৰ পাৰ হ'ল আজিলৈকে কোনো ধৰণৰ সংস্থাপন বা কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা নাই সা সুবিধা একো নাই কি কৰিব ফলত মানুহ য'ত যেনেকৈ পাৰিছে গৈছে আৰু তোমাৰ মতে তুমি এতিয়া চৰকাৰক কিবা এটা জনাব খোজা নে এতিয়া মানে কি জনাম বিশেষকৈ মানে মই অসমৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী এতিয়াৰ মুখ্যমন্ত্ৰী মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই তোমাৰ জৰিয়তে মই বিশেষকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনাম আপুনি এটা কথা চিন্তা কৰিব যি সময়ত আপুনি নিজে শিক্ষামন্ত্ৰী হৈ আছিলে সেই সময়ত কিন্তু আপুনি বহুত অনুদান আগবঢ়াইছিলে আৰু আজিৰ সময়ত আপুনি মুখ্যমন্ত্ৰীৰ দৰে এখন গধুৰ আসন পায় আপুনি সংখ্যালঘুক টাৰ্গেট কৰি যি ধৰণৰ উচ্ছেদ বা হাৰাশাস্তি কৰিছে ইয়া সম্পূৰ্ণৰূপে মোৰ বোধে সম্পূৰ্ণৰূপে এটা মানে পৰিকল্পিত আছিলে গতিকে মই তোমাৰ জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আহ্বান জনাম আপুনি এই মানুহখিনি কমচে কম এই মানুহখিনি কিবা এটা ব্যৱস্থা কৰক আৰু এই যে আপোনালোকে দেখিছে কিমান ঘৰ কমচে কম 5,000 শিশু আছিলে এইখিনিত আজি সম্পূৰ্ণৰূপে
শিক্ষাৰ বাবে বঞ্চিত, শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, শিক্ষাৰ পৰা শৈক্ষিকভাৱে বঞ্চিত। আজি ভাল এটা চিকিৎসাৰ ব্যৱস্থা নাই, আজি খোৱা লোৱাৰ কষ্ট হৈ আছে, বিশুদ্ধ পানী পোৱা নাই, নানান ধৰণৰ তোমাৰ অসুবিধা পাই আছে। বহুতো শিক্ষিত লোক আছে ইয়াতে আছে কেইবাজনো চৰকাৰী LP স্কুলৰ টিচাৰ আছে, হয় সম্পূৰ্ণ ইয়াতে আছে যিহেতু। আৰু বিশেষকৈ মই এটা অনুৰোধ জনাম, আপুনি এই মানুহখিনিক অলপ সুদৃষ্টিৰে চাব। লিখা পঢ়াৰ ক্ষেত্ৰত মানে বহুত পিছ পৰি আছে মানুহখিনি। আৰু মই তোমাৰ জৰিয়তে বিশেষকৈ মই এইটোৱে জনাম, আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি সকলোৰে মুখ্যমন্ত্ৰী, আপুনি কেৱল এটা জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী নহয়, আপুনি সকলো জনগোষ্ঠীক সমান দৃষ্টিৰে চাওক, এয়া মোৰ আহ্বান। বঢ়িয়া। চ' আপোনালোকে কথাবিলাক শুনিলে গমেই পালে, আৰু মই ইয়াৰ বিশেষকৈ নাজানো। চ' গোটেইখিনি কথাই তেওঁ কৈছে, মানে গোটেইখিনি কথা সামৰি কৈছে। কথাখিনি আপোনালোকে ইয়াৰ ভাৱ-ভংগীটো চাই আপোনালোকে বুজিয়ে পাইছে। যিহেতু তেওঁ মই মানে কি, মই ইয়াৰে লোকেল, মোৰো ঘৰ ইয়াতে। তুমিতো যেতিয়া গৰুসুটি হত্যাকাণ্ড হৈছিল তেতিয়াতো তুমি দেখিছিলা? মই বিশেষকৈ মোৰ এইটো বয়সত মোৰ প্ৰথম আছিলে। মই ঠিক যিটো মানে দুৰ্ঘটনা এইটো ঘটনা হৈছিলে, মই সেইখিনিতে আছিলোঁ। কিবাকে তাৰ পৰা মই জীৱনটো বচালোঁ, আৰু মোৰ চকুৰ আগতে এইটো ঘটনা হৈছিলে। গতিকে মই এজন মই এজন ষ্টুডেণ্ট বা ছাত্ৰ হিচাপে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ, আপুনি অলপ সুদৃষ্টিৰে চাওক এই ল'ৰা ছোৱালীখিনিক, শৈক্ষিকভাৱে আগবাঢ়িবলৈ অলপ আপুনি সুবিধা কৰি দিয়ক। কাৰণ মই এজন ছাত্ৰ। আজি মোৰ দেউতাৰ বেছি মাটি নাছিলে, কমচে কম তোমাৰ 4-5 বিঘা মাটি আছিলে। সেইখিনি মাটি কিবা কৰি খেতি বাতি কৰি মোক শিক্ষাৰ মানে যিটো খৰচ সেইটো যোগান ধৰাৰ লগতে পৰিয়ালটো কোনো মতে চলাইছিল। আজি সেইখিনিৰ পৰা বঞ্চিত হৈ আছোঁ। আজি 2 বছৰ হ'ল মাটি বাৰী হেৰুৱাৰ ফলত মোৰ মানে শিক্ষাৰ পৰা বঞ্চিত হৈ আছোঁ, য'ত নেকি তোমাৰ লিখা পঢ়াৰ যিটো খৰচ ঘৰৰ পৰা দিব পৰা নাই। আজি 2 বছৰ হ'ল মোৰ মানে পঢ়া বাদ দি ঘৰতে বহি থাকিবলৈ হৈছে। গতিকে মই এই ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰীক কৰজোৰে অনুৰোধ কৰিম, আপুনি অলপ সুদৃষ্টিৰে মানুহখিনিক চাওক। আপুনি এজন মানুহ, আমিও মানুহ। গতিকে মানুহৰ মৰমটো মানুহে বুজে, আৰু আপুনি অলপ মানুহৰ যিটো জীয়াই থকাৰ যিটো মানে অধিকাৰ, সেই অধিকাৰটো আমাক দিয়ে যেন। এইখিনি আৰু আপোনালোকে গোটেইখিনি কথাই শুনিলে, মানে গোটেইখিনি কথাই এই মানে ভিডিঅ'টোত তেওঁ ব্যক্ত কৰি গোটেইখিনি কথা একদম থুলমূলকৈ সামৰি কৈছে। মোক কথা ক'ব লগা বহুত আছে, মানে তেওঁৰ ভাৱ-ভংগীটো মই বুজি পালোঁ। তেওঁ চৰকাৰক বহুতভাৱে অনুৰোধ জনালে, নিবেদন কৰিলে, আবেদন কৰিলে, বহুত ধৰণৰ কথা মানে তেওঁ ব্যক্ত কৰিছে। আৰু কিছুমান এপ্লিকেশ্যনো দিছিলে বোলে। আৰু গাঁৱত মানে বহুত শিক্ষিত লোকো আছে, শিক্ষিত লোক বেকাৰ পৰি আছে, তেওঁলোকৰ কোনো সা সুবিধা নাই, তেনেকুৱা অসুবিধাত পৰি আছে। আজিকালি শিক্ষিত হৈ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। আৰু বহুত ষ্টুডেণ্ট আছে, মানে বহুত ল'ৰা ছোৱালী আছে, তেওঁলোকে স্কুল কলেজ একো পোৱা নাই, কোনো সা সুবিধা নাই, পঢ়াৰ ক্ষেত্ৰতো অসুবিধা। আৰু তেওঁলোকৰ থাকিবলৈ কোনো ঘৰ দুৱাৰ নাই। এতিয়া ক'ত থাকিব, নিজৰ আশ্ৰয়ে নাই, মানে য'ত যেনেকৈ আছে তেনেকৈ আছে। মই আজি দেখা পালোঁ, গোটেই ঘৰ দুৱাৰবোৰ দেখা পাই মোৰো বেয়া লাগি আছে, মানে বহুত বেয়া লাগিছে আৰু এইটো ঠাইত আহি। আৰু আপোনালোকে দেখাই পাইছে যিটো জেগাত মানে পূৰা ঘটনাটো ঘটিছিল, মানে সেইটো জেগাত মানে আছোঁ এতিয়া। গৰুসুটিৰ যি মেইন হত্যা হৈছিলে তেতিয়া সেই জেগাটোতে, এইখিনি সেইটো জেগাতে হৈছিলে। নদীৰ সিপাৰে যাব নেদে মানে। আৰু ইপাৰে পৰাই মই অলপ কিবা থুলমূলকৈ আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকে যিমান পাৰিলে ইয়াৰ প্ৰতি আপোনালোকে লক্ষ্য কৰক। আৰু এতিয়ালৈকে মানুহবিলাকৰ থকাৰ কোনো বাসস্থানৰ কোনো সংস্থাপন এতিয়াও হোৱা নাই, মানে এতিয়ালোকৰ সংৰক্ষিত, মানে এতিয়াও সংৰক্ষণ বাবে নিজৰ এটা স্থায়ী ঠাই মানে পোৱা নাই। তেওঁলোকে য'ত যেনেকৈ আছে তেনেকৈ আছে। চ' ৰাইজ, মই মানে এই সৰু এটা ইউটিউবাৰ, আৰু ইউটিউবৰ জৰিয়তে মই আপোনালোকক জনাওঁ, আপোনালোকে ইয়াৰ প্ৰতি অলপ কিবা এটা গুৰুত্ব দিয়ক। ৰাইজ আপোনালোকে দিলে নিশ্চয় হয়তো আপোনালোকে ৰাইজে ছাপোৰ্ট কৰিলেও কিবা এটা হ'ব পাৰে। আৰু মুখ্যমন্ত্ৰীক আপোনালোকে বিশেষকৈ ইয়াৰ প্ৰতি লক্ষ্য কৰি অলপ জনাওক। সংখ্যালঘু মানুহবিলাকক সংস্থাপন দিয়ক। তেওঁলোকে যি উচ্ছেদ আৰম্ভ কৰিছে, এইটো উচ্ছেদ বন্ধ কৰক। মানে যিহেতু ইহঁতক মই শুনা পাইছোঁ, মানে ইয়াতে আহি এতিয়ালৈকে উচ্ছেদ মানে চলিয়ে আছে, মানে ইহঁতৰ প্ৰকল্প চলিয়ে আছে। মানে কেতিয়া ইহঁতক উঠাই দিয়ে তাৰ কোনো নিৰাপত্তা নাই। চ' আপোনালোকে বুজিয়ে পাইছে কথাখিনি। আৰু এয়া মই দেখাই আছোঁ য'ত মানুহে এতিয়া ঘৰ দুৱাৰ
আছে মানে এতিয়া চাওক নদীৰ পাৰত আছে, এইটো নদীৰ পাৰত যি আছে তেওঁলোকৰ কোনো এতিয়া স্থায়ী বুলি ক'ব নোৱাৰি, কেতিয়া আহি ভাঙি দিয়া তেনেকুৱা পৰিস্থিতিত তেওঁলোকে ভুগি আছে। চ' মই ইয়াৰ জৰিয়তে চৰকাৰক মানে ময়ো জনাওঁ, অনুৰোধ কৰোঁ, আৰু কিছুমান মানুহে ইয়াৰ প্ৰতি আহক, আহি লক্ষ্য কৰি অলপ তেওঁলোকৰ প্ৰতি ল'ৰা ছোৱালী বা সৰু সৰু সন্তান তেওঁলোকে আছে, আৰু কিছুমান ডাঙৰ যুৱকো আছে, তোমাৰ শিক্ষিত লাইনত লৈ যাওক, মানুহ এজন ডাঙৰ মানুহ হওক, কিছুমান MBBS পঢ়িওতে বহি আছে, এনেকুৱা মই শুনা পাইছোঁ MBBS পঢ়ি বহি আছে। তো MBBS ডাক্তৰ এটা যদি হ'ব পাৰে, ডাক্তৰে কিমান মানুহৰ কিমান সুবিধা কৰিব, কিমান মানুহৰ সহায় কৰিব, সাহায্য কৰিব এজন চিকিৎসকে। চ' তাৰ প্ৰতি গুৰুত্ব দিয়ক, আৰু বিশেষকৈ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, আৰু মুখ্যমন্ত্ৰীলৈ একদম বিশেষকৈ আপোনালোকে শ্বেয়াৰ কৰি পঠাওক, তেওঁলোকে যাতে ইয়াৰ প্ৰতি কিবা লক্ষ্য কৰে আৰু ভাল এটা সংস্থাপন দিয়ে, সংৰক্ষণমূলক ঠাই দিয়ে তেওঁলোকক থাকিবলৈ। আৰু ইয়াৰ অনুৰোধ আৰু মোৰ আপোনালোকৰ ওপৰত, মানে আপোনালোকে কৰিলে চব বস্তুৱে সম্ভৱ, যিহেতু ৰাইজে কৰিলে, ৰাইজে নখ জোকাৰিলে নলয়, আমি এটা জতুৱা ঠাঁচ পাইছিলোঁ। ঠিক সেইদৰে আপোনালোকে যদি ৰাইজে যদি অনুৰোধ কৰে চৰকাৰক, তেওঁলোকে নিশ্চয় এটা সংৰক্ষণৰ ব্যৱস্থা কৰিব, স্থায়ী ঠাই এটা দিবলৈ চেষ্টা কৰিব সংখ্যালঘু মানুহবিলাকক। চ' যিসকল গৰুখুটিৰ মানে মানুহবিলাক আছে তেওঁলোকৰ মানে পৰিস্থিতি দেখা পাই মোৰ বহুতো বেয়া লাগি আছে, মানে কেনেকৈ আছে, কেনেকৈ মানে য'ত যেনেকৈ পাইছে তেনেকৈ আছে আৰু এতিয়া। আৰু আজি মানে বিশেষকৈ ৰাতি হৈ গ'ল আৰু সন্ধিয়া সময়ত আহিলোঁ, নহ'লে আপোনালোকে আৰু ভালকৈ মই কিছু দৃশ্য দেখাব পাৰিলোঁ, আৰু ইয়াৰ ভিডিঅ'ৰ জৰিয়তে কিছুমান দৃশ্য দেখালোঁ। এইখিনিয়ে আছিল আজিৰ মানে ভিডিঅ'টো, মানে আপোনালোকক যিহেতু এতিয়া বৰ্তমান মানে আগতে যি পৰিস্থিতি আছিল, আগৰ পৰিস্থিতি কেনেকুৱা আছিল আৰু বৰ্তমান পৰিস্থিতি কি, সেইটো মানে দেখাবলৈ মই ভিডিঅ'টো আপোনালোকক দিলোঁ। মানে আপোনালোকে ভাবি আছে হয়তো ঘৰত থাকি মানে বৰ্তমান পৰিস্থিতিটো হয়তো আগতকৈ ভাল হৈ গৈছে, কিন্তু একো ঠিক হোৱা নাই, আগৰ দৰেই আছে। চ' ইয়াৰ প্ৰতি গুৰুত্ব ৰাখক, আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ধুনীয়া মই মানে ভাল কিছুমান আপোনালোকক ইউনিক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এইখিনিয়ে। চ' গাইজ, বাই বাই।